হাঁহি এটা মাৰি দিয়ক শনিবাৰ হাঁহি আছিলে কেমেৰাটো উলিয়ালত নহা হৈ থাকিলে যে আপুনি সেই তাত হৈ আছে বটিং এতিয়া আমি তলত নামি গৈছোঁ আৰু এইটো ভিডিঅ' এটা কাৰণে শ্বেয়াৰ কৰক যে অসমতো ইমান এটা ধুনীয়া চালিয়া জেগা আছে মানুহে মেঘালয় অৰুণাচল এনেই ঘূৰি ফুৰে কিন্তু অসমতে ইমান চালিয়া জেগা এটা আছে আপোনালোকে গতিকে আহক ছাগলী মাংস পুৰা কচা বনাই আছোঁ কচা বনাওঁতে অলপ টাইম লাগে জানেই এতিয়া আমাৰ লগত ডাইৰেক্ট বলক এটা চালিয়া জেগা উমৰাংচু তাত আমি এতিয়া পৃথিৱীৰ চালিয়া খানা খাম আৰু লগতে উমৰাংচুৰ একদম মজা মজা সাংঘাতিক জেগাবোৰ দেখাম আমি চাৰিটা ওলাইছোঁ বৈশ্য শিৱা নীল ছুপাৰ হিট বলক এতিয়া গাড়ী ষ্টাৰ্ট দি দিলোঁ আমি ভিডিঅ'টো আৰম্ভণিৰ পৰা বহুত দীঘলীয়া নকৰিলোঁ ডাইৰেক্ট এতিয়া ডকমকাৰ পৰাহে আৰম্ভ কৰিছোঁ যোৰহাটৰ পৰা দেখাই থকা আপোনালোকে আমনি পালেহেঁতেন গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু বলক এতিয়া আমাৰ লগত এইকণৰ জেগাৰ নাম হ'ল কি গাঁও দেনগাঁও কান্থিলাংচু ৱাটাৰফলটো এইফালে আছে য'ত আমাৰ নীলভি ঢুকাইছিলে আপোনালোকেতো জানেই সেইটো বৰ এটা ডাঙৰ নিউজ অসমৰ কাৰণে এইকণে সেইকণ জেগাকণো বৰ চুপাহিত ধুনীয়া জেগা কিন্তু বৰ ডাঙৰ এটা এক্সিডেণ্ট সেইটো জীৱনৰ মানুহে কয় ফুৰাৰ নামত বহুত সময় অপচয় কৰিলোঁ কিন্তু এইটো অপচয় নে মজা আপোনালোকে ভালকৈ এবাৰ চাই দিলে গম পাব সদায় নতুন নতুন জেগা নতুন নতুন মজা মজা গছ বন চালিয়া প্ৰাকৃতিক দৃশ্য এইবোৰ সময় অপচয় হ'ব পাৰে নেকি জিন্দগীত কেতিয়াও হ'ব নোৱাৰে গতিকে আপোনালোকে চাই লওক অকণমান ভালকৈ চাওক গছ চাওক কিমান লাইন পাতি শাৰী পাতি থকা গছ এয়া লংকা পাইছোঁহি লংকাত অকণমান চাহ তাহ একাপ খাই লওঁ ডাইৰেক্ট খানা বনাবলৈ মানে অকণমান টাইম আছে যে অকণমান দেৰি লাগিব ভোক চোকটো লাগিছে সেইটো কাৰণে বিন্দাছ বাইদেউ এজনীয়ে ধুনীয়াকৈ বনাই আছে চাহ আৰু কি পাওঁ মোটামুটি খাই লওঁ লংকা পাইছোঁ লংকাৰ পৰা প্ৰায় আৰু 1-1.5 ঘণ্টা লাগিব বুলি কৈছে এতিয়া বিন্দাছ চাহ একাপ খাই লৈছোঁ হোটেলখনত ডাইৰেক্ট পৰঠা পালোঁ পৰঠাকে বিন্দাছ খাই লওঁ 4টা কাৰণ ছাগলী মাংস বনামগৈ ছাগলী মাংস বনালে বহুত টাইম আছে গতিকে আমাৰ বাইদেউ ধুনীয়াকৈ বিন্দাছ পৰঠা বনাই আছে 4টা পৰঠাকেইটা খাই আমি ডাইৰেক্ট গৈ তাত ছাগলী মাংস বনামগৈ এটা ধুনীয়া চালিয়া জেগাত হাঁহি এটা মাৰি দিয়ক শনিবাৰ হাঁহি আছিলে কেমেৰাটো উলিয়ালত নহা হৈ থাকিলে যে আপুনি ইহঁত দুটালৈ পৰঠা আহি গ'ল আমালৈ বাইদেউ বনাই আছে বাৰু বৌদিয়ে ইয়াত যিটো পৰঠা খালোঁ খাইতো বহুত ভালেই লাগিলে মাছৰ চাটনি আচাৰ চব্জি ঢেৰ কিবা কিবি দিছে কিন্তু আপোনালোকে আটাইতকৈ ডাঙৰ কথাটো হ'ল 20 টকা আজিকালি 20 টকাত কি পায় তো 20 টকাত ইয়াত বিন্দাছ এটা পৰঠা বিন্দাছ চব্জি টব্জি বিন্দাছ দিয়ে গতিকে বাইদেৱে বনাই আছে আমি ভবাই নাছিলোঁ যে 20 টকাত আমি এই চব্জিটো পাম গতিকে ইয়ালৈ আহিব লংকাৰ এখন হোটেল মা লক্ষ্মী ইয়াত আহিব ইয়াত খাই যাব বিন্দাছ 20 টকাত পৰঠা উমৰাংচু পোৱাৰ আগে ঠিক এটা জেগা পায় পানীমূৰ বুলি একবাৰ দেখাই লওঁ আপোনালোকে চাওক এইটো কোনো এডিটিং নহয় কোনো কি ডাইৰেক্ট নীলা পানী কোনো ইয়াত এডিটিং বুলি কাহিনীয়ে নাই পাগল হৈ যাব একবাৰ অহাটো 100% আহক ইয়ালৈ কাৰণ মানুহে পাহাৰ চাহাৰ ফুৰিবলৈ বুলিয়ে ডাইৰেক্ট আমি হ'লেও আনকালে কি কৰোঁ ডাইৰেক্ট আমি গুচি যাওঁ মেঘালয় যাওঁ অৰুণাচল যাওঁ কিবা কিবি যাওঁ বহুত জেগা যাওঁ অসমত যে এনেকুৱা এটা ব্ৰিলিয়েণ্ট জেগা আছে এনেকুৱা পাগল মজা জেগা আছে কোনো ভাবিবই নোৱাৰে একবাৰ আহক আমাৰ নিজৰ অসমতে এই আছক কোনো এডিটিং নহয় নিজে আহিলে গম পাব পুৰা নীলা পানী এবাৰ চাই লওক জেগাটো ইয়াত বহুত মানুহে খানা খাই আছে অকণমান মিউজিক বাজি আছে কপিৰাইটতে লাগিব বাৰু কিন্তু লাগিলেও লাগক তেওঁ বুলি মই এইটো ভিডিঅ' দিমেই কাৰণ এইটো দিয়াটো বহুত দৰকাৰ অসমৰ মানুহে চোৱাটো বহুত দৰকাৰ হয় নহয় কথাটো কাৰণ মেঘালয় চেঘালয়তকৈ মানে বেলেগ এটা ৰেংক এইটো ডাউকিৰ লগত পুৰা টক্কৰ কিন্তু এইটো আছে অসমতে ডিমা হাছাও উমৰাংচু ঠিক পোৱাৰ আগে সেই তাত হৈ আছে বটিং এতিয়া আমি তলত নামি গৈছোঁ অকণমান যেনিবা মিহিকৈ ৰিক্সত যাব লাগিব কাৰণ আমাৰ নামতে অকণমান জেং আছে পাথৰ চাথৰ আহিছেনে মেইন জেগাটোলৈ তললৈ নামি গৈ আছোঁ এইটো চাওক ইয়াত মজা মজা বটিং হৈ আছে সৰু সৰু নাও আছে ওপৰত ত্ৰিপাল লগোৱা নাও আছে এইকেইটা মেইন মাল আহি আছে যেনে তেনে এখন আমি পাইছোঁ দুটা ফেমিলি একলগ হৈ নহবা
কমকৈ 4জনকৈ নিনিয়ে ৰিজাৰ্ভ কৰিব লাগে বোলে এতিয়া আমি যেন তেন উঠিব লৈছোঁ বৈশ্যই বহুত কষ্টত উঠিছে যি কি নহওক মোবাইলটো পৰি নগ'লে হ'ল খালি বে বগাই বগাই যাব লাগিব কেলা আহক যেন তেন দেখিছে কি ধুনীয়া আমাৰ পাৰ্টিটো ইয়াত একলাই না তিনজনকে বহাই চাগে হয় নি হ'ব চালি নিলেও বহাই দিম তোমাক বিন্দাছ আমি 4টা বহিলোঁ আমাক লাইফ জেকেট এটা দিয়ক আমিও লাইভ থাকিব লাগিব নহয় চবৰ কেনেকুৱা লাগিছে এবাৰ চালিয়াকে কৈ দে গোটেইকেইটাই হে ইয়াতকে পাৰে নি অসমত পাৰে নি ইয়াতকে হে অসমে ইয়াতকে নীলা পানী বেলেগ অসমৰ বেলেগ এখন ডিষ্ট্ৰিক্টে এই নীলা পানী দি সেউজীয়া পানীটো কেতিয়াও পাব নোৱাৰে এইটো বৰ বেলেগ এটা আমি যাম হয়তো দেখিছে ৱাটাৰফল এই গাড়ীখনে মানে নাওখনে তালৈকে আমাক লৈ যাব লাইফ জেকেট আহি গ'ল আমি এতিয়া লাইভ হৈ থাকিম প্ৰব্লেম নাই দিয়ক এইটো পিন্ধা ষ্টাইল আছে আকৌ নহ'বা মানুহটো পানী পৰিলে উল্টা খাই মূৰটো তললৈ সোমাই যায় নহ'বা পিন্ধি ল'লোঁ লাইফ জেকেট ক্লিপকেইটা মাৰি লওঁ ৰ'ব এয়াই আমাৰ স্বৰ্গ ইয়াতকৈ কি লাগে আৰু মৰ্ত্যতে আছে স্বৰ্গ তাকো অসমতে আছে স্বৰ্গ বেলেগ দূৰলৈ যাব নালাগে স্বৰ্গ আমাৰ অসমতে আছে মই হাত চাল লৈ আনি দিব পানী মোবাইলটো পৰি গ'লে আৰু বিনাচিপ মেৰিলেই হৈ যাব গেলা ধুনীয়াকৈ দিয়ক পানীটো একদম জলপ্ৰপাতৰ একদম ওচৰ পালোহি আমি আনকালে জলৰ পৰা কাষৰ পৰা চাওঁ ওপৰৰ পৰা চাওঁ আজি একদম মেইন পানীৰ মাজৰ পৰা জলপ্ৰপাত চাইছোঁ এইটো এটা সাংঘাতিক এক্সপিৰিয়েঞ্চ এইটো হ'ব নোৱাৰে বেলেগ ঠিক কৰিলে আপোনালোকে nice এয়া আচল স্বৰ্গ পুৰা নীলা পানীৰ কাষত খানা ৰেডি কৰিলোঁ চব বস্তু আনি হৈ গ'ল নেপালী কাটিং ছাগলী মাংস আনিছোঁ এতিয়া বনাম ধুমধাম ইয়াৰ মানুহে খানা খালে আমাৰ প্ৰত্যেক দিনা অলপ দেৰি হয় উপায় নাই এইটো পাৰ্টিও খালে আগতো চবেই খালে এইটো পাৰ্টিও খালে কিন্তু আমি এতিয়া বনামহে ইয়াত পাতি পাৰি লৈছোঁ ইয়াত বহিছে আমাৰ তো ইয়াতে বিন্দাছ খানাটো বনাওঁ খানা বেলেগ একো নাই পুৰা নেপালী কাটিং একদম পুৰা মটন কচা বনাম বেঙেনা ফ্ৰাই বনাম যদিহে সময় হয়গৈ আৰু ভাত গতিকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক যদি ইমানখিনিলৈকে চালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ফেচবুকত ফ'ল' কৰি দিয়ক আৰু লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যদিহে ভাল পালে আৰু এইটো ভিডিঅ' এটা কাৰণে শ্বেয়াৰ কৰক যে অসমতো ইমান এটা ধুনীয়া চালিয়া জেগা আছে মানুহে মেঘালয় অৰুণাচল এনেই ঘূৰি ফুৰে কিন্তু অসমতে ইমান চালিয়া জেগা এটা আছে আপোনালোকে গতিকে আহক মই এইটোৱে ক'লোঁ ছাগলী মাংস পুৰা কচা বনাই আছোঁ কচা বনাওঁতে অলপ টাইম লাগে জানেই বিন্দাছ আৰম্ভণিৰ পৰা নাই দেখুৱাওঁ ভিডিঅ'টো বৰিং হৈ যাব কাৰণ অকণমান দীঘলীয়া হ'ব না বস্তুখিনি দেখাম এইটো চাওক কচা বনালে এনেকৈ ছাইডৰ সেই অলপ লগাই কাষৰ পৰা এইটো টানি কৰিব লাগে এইটো গম পাইছেনে এইটো যে ছাইডত যে লাগিছে ভালকৈ দেখাই দিয়া এই যে ছাইডত লাগিছে এইটো আকৌ লাগি ধৰা বুলি নাভাবিব এইটোৱে হ'ল মটন কচা মেইন বস্তু তো এইটো এনেকৈ ইয়াত আনিব লাগিব ইয়াত আনি পুৰা আকৌ মিক্স কৰিব লাগিব খালি বেছিকৈ লগাই দিলেও নহ'ব আকৌ সেই টাইমিংটো বুজি পাব লাগিব এনেকৈ লগাই পুৰা এনেকৈ খন্তি মাৰি ছাইডটো এৰুৱাই অলপ লৰাই আকৌ তাক ঢাকি দিব লাগিব অকণমান শ্লাইড পানী অকণমান বেছি নহয় আকৌ বোলে বহুত পানী দিলেও খেলা খতম হৈ যাব অকণমান পানী চাওঁ পানী বটলটো দিয়া এইফালে ছাইডত এনেকৈ অলপমান পানী ছাইডত অলপমান পানী তাৰপাছত আকৌ এনেকৈ লৰাই মিক্স কৰি তাৰপিছত আমি ইয়াক আকৌ প্ৰায় 7-8 মিনিট মানে প্ৰায় 10 মিনিটমানৰ কাৰণে ঢাকি দিম খালি ফ্লেমটো কম হ'ব লাগে যাতে পটককৈ লাগি নধৰে আকৌ ইয়াৰ ছাইডত যে অলপ লাগিব আকৌ সেইখিনিও আকৌ লাহেকৈ ইয়াৰ লগত মিক্স কৰি দিম
এতিয়া আকৌ ঢাকি দিম 10 মিনিটমানৰ কাৰণে। মটন কষা টেষ্টটো পাবলৈ হ'লে তাৰ ধৈৰ্য ধৰিব লাগিব। বিন্দাছ ছাগলী মাংস বনাই হৈ গ'ল, সেইটো আপোনালোকক দেখাম। কিন্তু তাৰ মাজত দেখাইছোঁ বেঙেনা পিটিকা বনাম। বেঙেনা পিটিকাটো মেইন হয়, এইটো দেখিছেনে? বেঙেনা পিটিকা বনাম। চবেই খানালৈ আহিলে হাই ফাই আইটেম খায়, কিন্তু আমি অকণমান আনকমন খাম। বেঙেনা আৰু বিলাহীৰ পিটিকা, মটন কষা আৰু ভাত ধুনীয়া চালিয়াকৈ খাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকেও আহি এনেকুৱা বিন্দাছ খানা খাওক। আৰু খানাটো ক'ত খাইছোঁ আপোনালোকে একবাৰ চাই লওক। অসমৰ এনেকুৱা নীলা পানী, কোনো এডিটিং নহয়, ডাইৰেক্ট আপোনালোকে চাই লওক, ডাইৰেক্ট নীলা পানী, ভয়ংকৰ। চব হৈ গ'ল। ইয়াত দেখিছে বেঙেনা আৰু বিলাহী লৈ ল'লোঁ, নিমখ হালধি পিঁয়াজ ধনিয়া বিন্দাছ দি লৈছোঁ। আৰু এয়া হৈ গ'ল আমাৰ মেইন মাল কষা মটন। কষাৰ পৰা দেখা দে, মেইন কষা মটনটো এইটো। কেনেকুৱা দেখিছে এইটো, ছুপাৰ হিট। এতিয়া আমি খাম, ধুনীয়াকৈ পিটিকা চিটিকা কৰি লওঁ। খোৱাখিনি চাব নালাগে, আৰু বহুত চাবলৈ আছে। তাৰ মাজতে সেইকাৰণে দেখাইছোঁ, ভিডিঅ'টো শেষ কৰা নাই এতিয়া। তাৰ পাছতে খানাৰ পাছত আকৌ 2-3টা জেগা যাম, সেইখিনি পাৰিলে দেখাম। যদিহে একেটা ভিডিঅ' দেখাব নোৱাৰোঁ, তেতিয়া আৰু এটা নেক্সট পাৰ্ট বনাই দেখাম। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থাকিলে। আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' বিচাৰে, তেতিয়া মোৰ এই উমা বাৰ্থডে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ফেচবুকত ফ'ল' কৰি দিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। সদায় চাই থাকিব উমা বাৰ্থডে।